নমস্কাৰ এই মুহূৰ্ত লৈছে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে 2022 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে 2022 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেৱা বোৰে জাৰি কৰিছে এটা নতুন এছঅপি আৰু সেই নতুন এছঅপিত উল্লেখ কৰি কয় এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্টটো দিয়া হ'ব মে মাহত দিব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ছাত্ৰ ছাত্ৰীসকল সেৱাবোৰে আৰু কি কথা ঘোষণা কৰিছে সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব আৰু আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইয়াত কোৱা হৈছে HSLC 2022 ৰিজাল্ট কেতিয়া ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ক'লে সেৱাৰ বিষয়াই সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব মে মাহত আজি এই কথা ঘোষণা কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদ বা সেৱাৰ পৰীক্ষা নিয়ন্ত্ৰণক নয়নজ্যোতি শৰ্মাই গহপুৰত আজি এই কথা ঘোষণা কৰিলে সেৱাৰ পৰীক্ষাৰ নিয়ন্ত্ৰণক নয়নজ্যোতি শৰ্মাই উল্লেখ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল একেদিনাই ঘোষণা কৰিব ইয়াত কোৱা হৈছে যিদিনাখন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেই একেদিনাইও হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি সেৱাবোৰে কৈ দিছে যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবাৰ 4,19,887 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছে মুঠ 11,245 গৰাকী লোক ছাত্ৰ ছাত্ৰীসকল ইয়াত কোৱা হৈছে এইবাৰ 4,19,888 জন গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পৰীক্ষাত কিন্তু হাই মাদ্ৰাছাৰ 11,245 গৰাকী লোক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে বুলি সেৱাবোৰে ঘোষণা কৰি দিছে